ৰূপনাথ ব্ৰহ্ম ডাঙৰীয়া অসমত সবে চিনি পায়। বড়োসকলৰ প্ৰথম শ্ৰেণীৰ আমাৰ ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক আৰু সাহিত্যিক দিশত বড়ো জনগোষ্ঠীক প্ৰতিষ্ঠা কৰিবৰ কাৰণে আগধৰা আমাৰ জনগোষ্ঠীৰে এজন সকলোৰে উচ্চ স্তৰৰ এজন নেতা আছিলে। এই ৰূপনাথ ব্ৰহ্ম ডাঙৰীয়াৰ ওৱাবাৰী গাঁৱত জন্মগ্ৰহণ কৰিছিল। তেখেতৰ এই গাঁওখনতে তেখেতৰ এটা সমাধি স্থাপন কৰিবৰ কাৰণে ৰাইজে অনুৰোধ কৰিছিলে আৰু আমি আজি এতিয়া বিটিআৰ চৰকাৰৰ পৰা তেখেতৰ সমাধিটো নিৰ্মাণ কৰি ওলাইছোঁ আৰু তেখেতৰ এটা লাইফ স্কেচ ইয়াত লিখিবৰ কাৰণে এটা ডাঙৰ ৱাল তৈয়াৰ কৰাৰ কাৰণে প্ৰিপাৰেশ্যন এটা চলি আছে। লগতে তেখেতৰ সমাধিৰ লগতে ইয়াত বিভিন্ন গাঁৱৰ লগতে বিভিন্ন অঞ্চলৰ পৰা আহি মেল মিটিং কৰিব পৰাকৈ এটা অডিটৰিয়ামো নিৰ্মাণ কৰা হৈছে। ৰূপনাথ ব্ৰহ্মৰ প্ৰতি আমাৰ বড়ো জনগোষ্ঠীৰ লগতে সমগ্ৰ অসমৰ বা আমাৰ বিটিআৰ অঞ্চলৰ যিখিনি দায়িত্ব আছে কি তেখেতক শ্ৰদ্ধা কৰিবলৈ, সন্মান কৰিবলৈ ইয়াৰে এক কিঞ্চিত আমি আগবাঢ়ি আহিছোঁ। যোৱা বছৰ বড়োলেণ্ড চৰকাৰে আমাৰ ৰূপনাথ ব্ৰহ্ম ডাঙৰীয়াৰ নামত আমি গামিচেৰাং বিথাংকি বুলি এটা গ্ৰাম্য যি বিদ্যুতীকৰণ এটা আঁচনি কাউন্সিল লেভেলৰ পৰা আৰম্ভ কৰিছোঁ। তেখেতসকলৰ নিচিনাকৈ ব্যক্তিয়ে বড়ো জনগোষ্ঠীত জন্ম পোৱাৰ কাৰণে আজি বড়ো জনগোষ্ঠীয়ে সকলো দিশতে আজি পোহৰ পাবলৈ সক্ষম হৈছে, সকলো দিশতে আগবাঢ়ি যাবলৈ সক্ষম হৈছে। আজি তেখেতৰ সমাধি নিৰ্মাণ কৰি ওলোৱাৰ পিছত আমি সকলো আনন্দিত হৈছোঁ, অলপ গৌৰৱ অনুভৱ কৰিছোঁ আৰু আমি সকলো তেখেতক শ্ৰদ্ধা জনাবলৈ যি এটা বহুত দিনৰ পৰা এটা হেঁপাহ আছিলে বা আশা আছিলে, আজি এই কামটো হোৱাৰ পিছত যথেষ্ট সকলোৱে আনন্দিত হৈছোঁ। মই তেখেতৰ সুপুত্ৰ, তেখেতৰ লগতে পৰিয়ালবৰ্গৰ ইয়াত সদস্যসকল আছে, মই তেখেতসকললৈ ধন্যবাদ জনাইছোঁ আৰু যিসকলে আজি আমাৰ দায়িত্বত আছিলে কমিটিৰ পৰা নিৰ্মাণ কৰি ওলালে মই তেখেতসকলকো ধন্যবাদ জনাইছোঁ। ইয়াৰ লগতে RNB ৰাস্তা যিটো কোকৰাঝাৰ টাউনৰ পৰা বহলপুৰ ফালে যোৱা ৰাস্তাটো RNB ৰাস্তা বুলি আগতে নামাকৰণ কৰা হৈছিলে। এই RNB ৰাস্তাৰ পৰাই ওৱাবাৰী গাঁও হয় তেখেতৰ জন্মস্থান হয় আমাৰ বাউখুংৰি যিটো য'ত EMMCLA কোৱাৰ্টাৰ নিৰ্মাণ কৰা হৈছে। এই 3 কিলোমিটাৰ ৰাস্তাটো ৰূপনাথ ব্ৰহ্মৰ নামত আমি ইতিমধ্যে নামাকৰণ কৰিছোঁ। 1-2 দিনতে ইয়াৰ নামত মানে এটা নটিফিকেশ্যন ওলাই যাব।